আজি মোৰ ভিডিঅ'টোৰ টপিক হ'ল স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ চেনেললৈ নিশ্চয় সুৰজিত যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। আজি মোৰ ভিডিঅ'ৰ টপিক হ'ল এই দুগৰাকী আইতাৰ বিষয়ে। এই দুগৰাকী আইতাৰ বয়স এতিয়া আপোনাৰ প্ৰায় 60 বছৰমান বয়স হ'ব পাৰে আন্দাজ কৰিছোঁ। তেখেতসকলে এনেকৈ খুজি মাঙি মন্দিৰে মন্দিৰে বহি মানে কেতিয়াবা হনুমান মন্দিৰ কেতিয়াবা কালী মন্দিৰত বহি কোনোবাই যদি কিবা সহায় দিয়ে কৰে তেখেতসকলক তেনেকৈ চলি আছে। দোকানে দোকানে আহি যোনে যিমান সহায় পাৰে মৰম চেনেহ বিনিময়ত কিবা এটা দিয়ে আৰু কোনোবাই যদি যিমান সামৰ্থ্য অনুযায়ী কোনোবাই যি পাৰে তাকে দিয়ে। আৰু ময়ো তেখেতসকলৰ কাৰণে আগৰ পৰা কৰি আছোঁ যিমানটো পাৰোঁ। তো আজি মই ভাবিলোঁ তেখেতসকলে সদায় মোক মনৰ কথা ব্যক্ত কৰে, সদায় মনৰ কথা কয়। আজি মই এটা ভিডিঅ' বনাই মেলি তেখেতসকলৰ মনৰ কথা ব্যক্ত কৰিম বুলি ভাবিলোঁ। তেখেতসকলে দুখ কৰে আৰু যে যেতিয়া দোকানে দোকানে তেখেতসকলে যায় বা তেখেতসকলে যেতিয়া কাৰোবাৰ ওচৰত যায়, কোনোবা মানুহৰ ওচৰত যায়, বহুতে তেখেতসকলক অপমান কৰে, দুৰ্ব্যৱহাৰ কৰে, তেখেতসকলক ভাল ব্যৱহাৰ নকৰে। তো মোৰ এটা অনুৰোধ আপোনালোকে মানুহ হৈ জন্ম লৈছে, জীৱৰ শ্ৰেষ্ঠ, যে আপোনালোকে নালাগে বাৰু একো দিব নালাগে কাৰোবাক। অন্ততঃ আপোনাৰ ওচৰত যেতিয়া কোনোবাই সাহাৰ্য বিচাৰি আহে কেতিয়াও দুৰ্ব্যৱহাৰ নকৰিব, কিয়নো তেখেতসকলৰ অন্তৰত বহুত আঘাত লাগে। আৰু সেই আঘাতৰ বিনিময়ত যেতিয়া আপোনাৰ কিবা বেয়া হ'ব পাৰে, মানে ভগৱানৰ তেখেতসকলৰ অন্তৰত দুখ দিয়া মানে হয়তো ভগৱানৰ অন্তৰত দুখ দিয়া নিচিনা হয়। তো যদি মোৰ অনুৰোধ, বিনম্ৰ অনুৰোধ আপোনালোকে একো দিব নালাগে। অন্ততঃ আপোনালোকে কওক যে মই একো দিব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। তো আপোনালোকক তেখেতসকলে একো বেয়া নাপায়, অকল আপোনালোকক সেই ইমান ধুনীয়াকৈ কথা এষাৰ কোৱা বিনিময়ত আপোনাৰ আশীৰ্বাদহে দিব। আৰু আপোনালোকে সেই আশীৰ্বাদ বুটলিবলৈ চেষ্টা কৰক। কাৰোবাক যদি একো দিব নোৱাৰে তেন্তে মন্তৰত কেতিয়াও আঘাত নিদিব। ভালকৈ কথাটো কৈ দিয়ক যে মই আজি দিব পৰা নাই বা দিব নোৱাৰিছোঁ, আপুনি বেয়া নাপাব, অন্য দিনাখন ট্ৰাই কৰিম। তেখেতসকলে আপোনালোকক আশীৰ্বাদহে দিব তাৰ বিনিময়ত। তো তেখেতসকলক মোৰ অনুৰোধ, তেখেতসকলক সন্মানেৰে জীয়াই থাকিব দিয়ক। আৰু সামৰ্থ্য থকা লোকসকলক মই অনুৰোধ জনাইছোঁ, যদি পাৰে যিমান পাৰে তেখেতসকলৰ কাৰণে কিবা কৰক। আৰু যদি নোৱাৰে তেন্তে অন্ততঃ দুৰ্ব্যৱহাৰো নকৰিব। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনালোঁ। আৰু তেখেতসকলৰ কথাবিলাক মই তেখেতসকলৰ অন্তৰৰ ভাৱ বিনিময়বিলাক মই প্ৰকাশ কৰিছোঁ। তো চাই থাকক ভিডিঅ'টো, ধন্যবাদ। সহায় পাইছে নেকি? আপোনালোকক যোনে যোনে মৰম কৰে মানে এনেকুৱা মানুহবিলাকে আপোনালোকক চাই আছে আৰু আপোনালোকে তেনেকুৱা মানুহবিলাকৰ ওপৰত কি ক'ব? কেনেকৈ ধৰণে আশীৰ্বাদ বা কি কৰে? তোমার ভালো হইব, তুমি আমারে দিতে পারবে, আমি তো পাবো না। একমুঠি তো তুমি দিবা, তুমি ধরে এতিয়া মোৰ কথা হ'ল কি জানে, যদি এই পৃথিৱীত যদি ভগৱানে মানুহ জন্ম দিছে, কোনোবা ধনী হওক কোনোবা দুখীয়া, যিমান পাৰে তো আনৰ কাৰণে ভাবিব লাগে, হয়নে নহয়? কথা হ'ল এইটো কথা ঠিক, কিন্তু আমি মানে আনৰ কাৰণেও ভাবো। এই যে তোমার জন্য আমরা ভাবি বাবাটা এতিয়া পৰিস্থিতি চবৰে বেয়া, কিন্তু সেইবুলি আপুনি যদি আমি যদি মন মাৰি বহি থাকো আমাক কোনোবাই আহি কিবা সহায় কৰিব নেকি? নহ'ব, আমি নিজে কৰিব লাগিব। গতিকে আজি আপুনি ওলাই আহিছে কাৰণে আজি কিবা এটা পাইছে, হয়নে? আপোনালোকৰ কিমানজন মানুহ থাকে মানে আপোনালোকৰ?
আমাৰ মানে তোমাৰ ছয়জন। এতিয়া কমটি হ'ল মানে আচল গুচি গ'ল দেই মিঠা কথা নকওঁ আচল গুচি গ'ল কেলে ইয়াত অৱস্থাটো বেয়া হৈ গ'ল সেইকাৰণে গুচি গ'ল এতিয়া বৰ্তমান আমি 6জন মানুহ আছোঁ ছয়জন আপোনালোকে ক'ত থাকে এনেই কালিবাৰীত থাকোঁ মানে কি মানে এনেকুৱা কেনেকুৱা আশ্ৰমত নে নে হেৰি না আশ্ৰম নহয় আশ্ৰম মন্দিৰ হয় মন্দিৰ মন্দিৰ হয় মন্দিৰ আমরা বসি তাতেই মানে কালী মন্দিৰ য'ত আছে কালীবাৰী যে কালীবাড়িতে আছে তাতেই মন্দিরে বসি তুমি ভক্ত আছো মাসিরা মন গ'ল তুমি অকণমান দি আহিছা হয়, হয়। কিবা খাবলৈ দি আহিছা কিবা মানে বনাবলৈ দি আহিছা সেই তেনেকৈ কৰি আচ্ছা আছা মই মানে এতিয়া ভাবোঁ মানে মই যেতিয়া মানে অলপ মই এতিয়া আৰ্থিক মানে সমস্যা ভুগি আছোঁ তেতিয়া মোক ভাল হ'ব মানে অলপ মানে কণ্ডিশ্যন যেতিয়া মোৰ ভাল হ'ব তেতিয়া মানে আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে মই কৰিব বিচাৰোঁ কিবা কিবি হরে কৃষ্ণ জয় রাধে 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 আৰু যিমান পাৰোঁ কৰি আছোঁ বাৰু হা হয় নাই সেইকাৰণে তোমাৰ দোকানটোত আগতে আহোঁ আমি সব দোকান খোলা এই আছে ভাইটিৰ মনটো বেলেগ আছে তোমার দোকানে আগে আসি বাবুটা আমাদের লাগে খুব পরিচয় খুব মন মিলে দুঃখ করে হয়। মাসিরা কিবা চলে ফিরে দুঃখ করে এগুলো তোমার দোকানে আগে আসি হরে কৃষ্ণ যে আপনি- তোমার বিষয় আর কি বলবো ভাল তুমি তো- বুলিয়ে জানো আমি তুমি তো ভালো জানি তুমি তুমি আমাদের এজন দাও মাকৰ সন্তান ভাল বুলিয়ে তুমি জানো দাও আমরা আপনাকে- নিয়ে নিয়ে খাওয়া দাওয়া করি আমরা শান্তি পাই আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু কৰিব পাৰোঁ হ্যাঁ সেইটোৱে আমাৰ আশীৰ্বাদ ধন্যবাদ জয় এতিয়া জয় রাধে রাধে। তেখেতসকলৰ কথাবিলাক শুনি কেনেকুৱা পালে আপোনালোকে ক'ব আৰু নিজৰ মন্তব্য প্ৰকাশ কৰিব